হাই গাইজ মই আৰ্শাদ ৰাইজসকল বতৰটো একেবাৰে ডাৱৰীয়া লাগিছে বৰষুণ যাক আহিব যেন আৰু গাইজ চোতালটো একেবাৰে লেতেৰা হৈছে বৰষুণ নহা আগত সাৰিব লাগে নহলে ভিজিলে আকৌ নোৱাৰিম নহয় আৰু দেখোন মোৰ ফুলখিনি কি ধুনীয়াকে হৈ আহিছে কিন্তু মই ভালদৰে চোৱা চিতা কৰা নাই ফুলখিনি আৰু সোনকালে ময়ো এই জংগলটোৰ পৰা টাবখিনি উঠাই আনি চাফা জেগা এটাত থৈ দিলো এতিয়াহে আৰু দেখোন চাই ভাল লাগিছে গাইজ মিহি মিহিকে বৰষুণ যাকো আহিল আৰু গাইজ ৰাইজসকল এই বৰষুণত মই ওলালো মোৰ কাপোৰখিনি ধুবলৈ ৰাতিপুৱাই মই চাৰ্ফত তিয়াই থৈছিলো নাজানো আৰু ৰাইজ কেতিয়া শুকাব কাম বন কৰি ৰাইজ ভোক লাগিলে খাবলৈ আছিল আজি ৰাতিপুৱা ৰুটি আৰু কুন্দুৰি আলু তাৰপিছত মই ধুলো বাচনখিনি এন বাহিৰতে থকা চকীখিনি ধুলো কুকুৰাই লেতেৰা কৰি পেলাইছিলে আৰু তাৰপিছত নিজকো অলপ ধুই ললো আৰু গাইজ কালি মই কৈছিলো যে এই ফুলজোপাৰ কথা জবা ফুল হয় কিন্তু মোৰ মিষ্টেক হৈছিলে ডাঙৰ মই গোলাপ ফুল বুলি কৈছিলো আৰু এই বতৰত আদা দি গাখীৰ চাহ খাবলৈ কি মজা লাগে মই সোনকালে খালো আৰু আজিলে হ'ব দিয়ক ৰাইজ